নমস্কাৰ বন্ধুসকল, ৰূপম পাত্ৰ ইউটিউব চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে। আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত ময়ো বৰ্তমান ভালে কুশলে আছোঁ। আজি বহুকেইদিন হ'ল আপোনালোকক নিয়মীয়াভাৱে ভিডিঅ' মই দিব পৰা নাই, সেইকাৰণে মই দুখিত। ভাবিছোঁ আজি ভিডিঅ' এটা কৰোঁ, আৰু যিহেতু বছৰৰ শেষ দিন আৰু আগন্তুক নৱবৰ্ষ, ৰূপম পাত্ৰ ইউটিউব চেনেলটিৰ তৰফৰ পৰা আপোনালোকৰ সকলোকে নৱবৰ্ষৰ শুভকামনা যাচিছোঁ। আশা কৰোঁ আপোনালোকক নতুন বছৰটি যেন আপোনালোকৰ মনলৈ ৰং আনন্দ সকলো কঢ়িয়াই আনে, তাৰে আশা কৰিছোঁ। আৰু এতিয়া ভাবিছোঁ মই পথাৰলৈ যাওঁ, কাৰণ আমি আজি কিছুদিন ধৰি পথাৰত ভেলাঘৰ কাম চলি আছে, আৰু আমি সকলো লগৰ সমনীয়াৰ লগত লৈ আমি ভেলাঘৰ বনাই আছোঁ। এইবাৰ ভোগালী বিহুটো অলপ ডাঙৰকৈ পাতিব লৈছোঁ, আৰু আন বছৰতকৈ এইবাৰ অলপ ডাঙৰকৈ, সেইকাৰণে আমি সকলো তাতে ব্যস্ত হৈ আছোঁ। সেইকাৰণে আপোনালোকক নিয়মীয়াভাৱে মই ভিডিঅ' দিব পৰা নাই। আৰু মাজতে দুলীয়াজান গৈছিলোঁ বিয়া খাবলৈ, তেনেকেই তাৰ মাজতে কিছু কাম কৰি আছোঁ, সামাজিক কামো এইবিলাক কৰি আছোঁ। ব'লক তেনেহ'লে এতিয়া আমি পথাৰলৈ যাওঁ, আৰু আপোনালোকক দেখাওঁ কি ধৰণে আমি ভেলাঘৰ সাজিছোঁ, কি ধৰণে আয়োজন কৰিছোঁ। আৰু এতিয়াও সম্পূৰ্ণ কাম হোৱা নাই, 70% বাকী আছে, 30% বৰ্তমান হৈছে। ব'লকচোন এতিয়া তালৈ যাওঁ। এতিয়া বৰ্তমান গৈ আছোঁ পথাৰলৈ, আৰু চাওঁগৈ লগৰবিলাক আহিছে নে নাই। ঘৰৰ পৰা অকলেই ওলাইছোঁ, আৰু যিমানখিনি পাৰোঁ কাম আজি কৰিম। আৰু কাইলৈতো কৰা নহ'ব চাগে, কাইলৈ বছৰটো প্ৰথম দিন, আৰু অলপ পিকনিক চিকনিক খাব লাগিব। গৈ আছোঁ আৰু গৈ আপোনালোকক দেখাই আছোঁ কি কি কৰোঁ, কি কি নকৰোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। এতিয়া অৱশেষত আহি আমি ভেলাঘৰ পালোহি, আৰু এয়া দেখিছে আমাৰ টোটেলি ঘৰটো ফ্ৰেমটো হৈ গ'ল, আৰু বাকীবিলাক কাম আছে। 30% কাম হৈ গৈছে, আৰু 70% বাকী আছে। আৰু আহি দেখিছোঁ যে ইয়াত লগৰবিলাক নাই, দুই এজন আছে। আৰু আমাৰ ভেলাঘৰটো একেবাৰে দুমহলীয়া হ'ব। এইটো বাট চৰা প্ৰথম সোমাই যাবৰ কাৰণে, আৰু এয়া দেখিছে, ইয়াৰ ওপৰত উঠিব পাৰিব, এফালেদি চিৰি আহিব, আৰু ইয়াত এখন চেল্ফ হ'ব, চেলেপ। আৰু দেখাই আছোঁ আপোনালোকক আমি ইয়াত কি কি কৰোঁ এতিয়া বৰ্তমান, তাৰে কিছুমান আপোনালোকক দেখাই আছোঁ। যেতিয়া সম্পূৰ্ণ হৈ উঠিব আমাৰ ভেলাঘৰটো তেতিয়া ভাল লাগিব। এতিয়া অকল খুঁটাখিনি আছে কাৰণে ইমান ভাল নাই দেখা, আৰু বহুত ৰ'দ পৰে, সেইকাৰণে টিপাল এখন দি লৈছোঁ। এইবিলাক চাহ খৰি পেলাই থৈ দিছোঁ, কাৰণ জুই ফুৱাওঁতে লাগিব। ৰাতি মেজিঘৰ যেতিয়া ৰখিম তেতিয়া এইবিলাক জ্বলাই কিনে আমি জুই ফুৱাব লাগিব। আৰু বৰ্তমান খৰি অলপ পেলোৱা হৈছে, আৰু বহুত খৰি লাগিব ইয়াত। আৰু এইবিলাক খৰি আমাৰ বকুল বাগানৰ পৰা দিছে, আৰু পঠাম বুলি কৈছে, কাৰণ যথেষ্ট খৰি লাগিব আমাক। মেজিটো বহুত ওখ কৰি দিয়া হ'ব। আমি চাচি আছোঁ। এইফালে আমাৰ ককাই কামি চাচি আছে, আৰু আমাৰ এজনেই হ'ল মেইন মিস্ত্ৰী। এয়া মোৰ বন্ধু দিয়াপ দত্ত, বৰ্তমান কামি চাচি আছে। এখেত এজন অইলৰ ঠিকাদাৰ হয়, তথাপিও আমি আজি কাকো এৰি দিয়া নহ'ব, সকলোৱে কাম কৰিব লাগিব। আমাৰ এয়া জিনকাই এতিয়া বৰ্তমান পাইছেহি। জিনকাই কেনেকুৱা? আজি আমাৰ ৰাইজলৈ আজি বছৰটো শেষ দিন, কিবা এটা ক'ব নেকি? বছৰটো শেষ হ'ল, আৰু নতুন বছৰ আহিছে, ভালকৈ থাকিব লাগে, আৰু নতুন বছৰ আদৰিব লাগে, আৰু পুৰণা বছৰটো শেষ কৰিব লাগে, আৰু ভালকৈ। সেইটোৱে আৰু কামত লাগিব এতিয়া।
এতিয়া আমি সকলোৱে মিলিজুলি চাহ খাওঁ বুলি বহিছোঁ আৰু অলপ জীয়াইছোঁ। আমাৰ তাইদেৱে চাহ লৈ আহিছে এইফালে আৰু আমি সকলোবিলাক ইয়াতে বহি আছোঁ। অলপ দেৰি জীয়াই লৈছোঁ, আকৌ কাম লাগিম। এজন আমাৰ অইলৰ ঠিকাদাৰ কামি চাচি আছে আৰু এইফালে তাইদেউ কি বনাইছে? বহি খোৱা কৈ আগফালে দিব নেকি? অঁ ঠিক আছে বনাওক বনাওক। আমাৰ মেজিঘৰ কাম চলি আছে আৰু এইবিলাক কামি চাচিলোঁ মই, অলপ ৰ'দত শুকুৱাই দিছোঁ। আমাৰ তাইদেউ একদম একে লেঠাই দা মাৰিয়ে আছে এয়া চব। তাইদেউ বিহু বিহু লাগিছে নাই? বিহু পকি আছে। বন্ধুসকল, আজি ভেলাঘৰত বহুতখিনি কাম কৰিলোঁ সকলোৱে মিলি আৰু ৰাতিপুৱা 11টা বজাতে অহা, এতিয়া সময় হৈছে 3টা বাজিলে। সেইকাৰণে ভাবিছোঁ আজি কাম ইমানতে সামৰি ঘৰলৈ যাওঁগৈ। আপোনালোকে আজি মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো আগুৱাই যাবৰ বাবে ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল আজিলৈ আহোঁ, আকৌ লগ পাম অন্য এটি ভিডিঅ'ত। বাই বাই।